অবশেষত গ্ৰেপ্তাৰ হল শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তে আপোনালোকক জনাই আছো মাছ দেখা এই শ্যামকানু মহন্ত সিংগাপুৰৰ পৰা আহি দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ উচিত তদন্ত হওক আৰু যিসকল ইয়াৰ লগত জড়িত এই বেপাৰী সাংস্কৃতিক আচলতে শ্যামকানু মহন্তৰ দৰে এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰকে অসমৰ জনতাই কামনা কৰিছে, অসমৰ ৰাইজে কামনা কৰিছে। সমীৰণ বৰঠাকুৰ কালি ছাতি কথা কওঁ নহয়